ছৌদি আৰবৰ মক্কাত আল আমিনা ট্যুৰছ এণ্ড ট্ৰেভেলছৰ উমৰাহ হজ যাত্ৰীসকলে উদযাপন কৰিলে ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস। উল্লেখ্য যে যোৱা ১০ আগষ্টত গুৱাহাটীৰ পৰা আল আমিনা ট্যুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে বৰপেটা জিলাৰ কলকাছিয়াৰ শ্বাহিদ তাহছিনৰ নেতৃত্বত শিশুসহ ৯৯ জন উমৰাহ হজ যাত্ৰী মক্কাত উপস্থিত হয়। আজি ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা সুদূৰ মক্কাৰ পৰা অসম তথা ভাৰতবাসীক আল আমিনা ট্যুৰছ এণ্ড ট্ৰেভেলছৰ উমৰাহ হজ যাত্ৰীসকলে শুভেচ্ছা জ্ঞাপন কৰে। এই ক্ষেত্ৰত ভাৰতত বসবাস কৰা সকলো জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবেও আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে। আজি পবিত্ৰ মক্কা নগৰীৰ পৰা আমি অসমৰ হজ যাত্ৰীসকলে সমূহ অসমবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। মাত্ৰ অসমবাসী নহয়, ভাৰতবাসী এনেকৈ বিশ্বৰ মাজত যিমান ভাৰতীয় আছে সম্পূৰ্ণ সকলোকে আমি আজিৰ দিনটোৰ শুভেচ্ছা জনাইছোঁ। আমি অসমৰ পৰা আল আমিনা টুৰিষ্ট এণ্ড ট্ৰেভেলছৰ জৰিয়তে ৯৯ জন মানুহ মক্কাত উপস্থিত হৈ আজি কেইবাদিন মক্কাত অৱস্থান কৰি আমাৰ ধৰ্মীয় বিভিন্ন কাম কাজ চলাই আছোঁ। আল আমিনা টুৰিষ্টৰ স্বত্বাধিকাৰীসকলে আমাক বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰ্মীয় কাম, ভ্ৰমণৰ কাম ইত্যাদি ক্ষেত্ৰত আমাক সহায় কৰি আছে। তাৰ কাৰণে সিহঁতৰ প্ৰতি আমি কৃতজ্ঞ। ধন্যবাদ। এতিয়া আছোঁ মক্কা নগৰত। আলহামদুলিল্লাহ যোৱা ১০ তাৰিখত আল আমিনা ট্যুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে আমি ৯৯ জন হজযাত্ৰী মক্কালৈ উপস্থিত হৈছোঁ। কিন্তু আজি আমাৰ ১৫ আগষ্ট ভাৰতৰ স্বাধীনতা দিৱসৰ উত্তোলনৰ কাৰণে বিশেষকৈ এই আমাৰ কণ শিশুসকলৰ যি উৎসাহিত, এই উৎসাহিতৰ কাৰণে আমি অলপ এৰেঞ্জমেণ্ট কৰিব লগা হ'ল। বিশেষকৈ সমগ্ৰ ভাৰতবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ আল আমিনা ট্যুৰছ এণ্ড ট্ৰেভেলছৰ তৰফৰ পৰা। আলহামদুলিল্লাহ আমিও ইয়াত সুকলমে আছোঁ। আশা কৰোঁ আমাৰ ভাৰতৰ বা অসমৰ পৰিস্থিতি, সামাজিক পৰিস্থিতিবিলাক এই ভাৰতৰ স্বাধীনতা দিৱসৰ এই পৰ্বতেই শান্তি সমৃদ্ধি ঘূৰাই আহক। আমিও অসমবাসী ৰাইজৰ পৰা এই স্বাধীনতা দিৱসৰ ৭৭তম উদযাপন দিৱসৰ এই দিনতেই সকলো মানুহৰ পৰা আমি দোৱা আশীৰ্বাদ বিচাৰিছোঁ। আলহামদুলিল্লাহ আমি যাতে সুকলমে ভাৰতলৈ যাব পাৰোঁ আৰু আমিও আপোনালোকৰ কাৰণে সমগ্ৰ ভাৰতবাসী বা অসমৰ সমগ্ৰ ৰাইজলৈ আমিও আল্লাহৰ ওচৰত দোৱা কৰিম ইনশাআল্লাহ, যাতে আপোনালোকেও সুকলমে থাকে, শান্তি সমৃদ্ধিৰে আমি যাতে স্বাধীনতা দিৱস যেনেকৈ দৰে আমাৰ ভাৰতখন স্বাধীন হৈছিল ঠিক তেনেদৰেই যাতে আলহামদুলিল্লাহ আমি অসমত বা ভাৰতত মিলা প্ৰীতিৰে জাতি ধৰ্ম নিৰ্বিশেষে জৈন খ্ৰীষ্টান বৌদ্ধ সকলোৱে মিলি থাকিব পাৰোঁ। তাৰ কাৰণে আমিও আল্লাহৰ ওচৰত দোৱা কৰিম। আলহামদুলিল্লাহ আপোনালোকেও আশীৰ্বাদ কৰিব। এইখিনিয়ে আল আমিনা ট্যুৰছ এণ্ড ট্ৰেভেলছৰ পৰা ক'বলগীয়া আছিল। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।